Hello everyone, এয়া হৈছে 2026 প্ৰথমটো পিকনিক তো ক'ত যাম ময়ো নাজানো কলৈ নিয়ে নিব আৰু বলক তেতিয়াহ'লে ময়ো চাই যাওঁ কলৈ নিয়ে লগতে আপোনালোককো দেখাই লৈ যাওঁ অলপ দূৰ আমি গৈয়ে পালোগৈ অৰুণাচল প্ৰদেশত থকা তৰাজুলি গ'ল্ড গ্ৰীণ ৰিজৰ্ট আৰু এয়া যে দেখিছে এয়া হৈছে ৰবৰৰ বাগান গৈ বহুত বেছি ভাল লাগিলে আৰু মই ফাৰ্ষ্ট টাইম দেখিছোঁ ৰবৰৰ গছ আৰু এয়া বগা বগা যে দেখিছে সেয়া হৈছে ৰবৰ তাৰপিছতে আমি গ'লো ৰিজৰ্টখনলৈ আৰু ৰিজৰ্টখনৰ ভিতৰৰ পৰিৱেশটো সবচে বেছি ধুনীয়া আছিলে আৰু ইমান এটা ধুনীয়া পৰিৱেশত গৈছো ৰাইজ ফটো নামাৰিলে জানো হ'ব এটোটো অসম্ভৱ তাৰপিছতে আমি তাৰে জেগাটো অলপ চালো চাই ধুনীয়াকৈ এফালে ফটো উঠি আমি আকৌ আহিলো এতিয়া দূৰপা যেহেতু আমি খানাটো ঘৰতে বনাই লৈ আহিছো তো ইয়াতে বহি অকল খোৱাৰে কথা আৰু তাৰপিছতে গৈ পালোগৈ মোৰ সবচে ভাল লগা ঠাইডোখৰ য'ত মই হাজাৰ দুখৰ মাজতো সুখ বিচাৰি পাম আৰু এনেকুৱা পৰিৱেশটো সবৰে ভাল লাগে ন আৰু এয়া হৈছে আমি ঘৰৰ পৰা বনাই নিয়া লোকেল মুৰ্গী আৰু এয়া হৈছে শুকান মাছৰ চাটনি যিটো আমি নামচিং বুলিও কওঁ তাৰপিছতে আমি ঘৰলৈ আহিলো আৰু আহি থাকোতে বুদ্ধ মন্দিৰটো বাহিৰৰ পৰাই চালো যেহেতু মই আগতে তাত গৈছো সেয়েহে বেছি দেৰি কৰা নাই আজিলৈ ইমানে নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই